গুড মৰ্ণিং এভৰিৱান। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অলপ চাৰিআলি ফালে ওলাই যোৱা কথা আছে। চাৰিআলি মানে অলপ টাউনৰ ফালে ওলাই যোৱা কথা আছে আমাৰ। মোৰ গাড়ী এখন আছে, গাড়ীখনৰ অলপ প্ৰব্লেম হৈ আছে, ভিতৰি কিবা এটা প্ৰব্লেম হৈ আছে। তাকে দেখাবলৈ যাম বুলি ভাবিছোঁ। কিনো প্ৰব্লেম হৈ আছে মেকানিকক দেখাই মেলি আনোগৈ বুলি ভাবিছোঁ। টাটা য়োদ্ধা গাড়ী এখন আছে, এখন নহয়, এখন বসন্তী বেলেগ। এইখন গাড়ীখন অলপ মেৰামতি কৰি আনিবগৈ লাগে। ওলাই মেলি ল'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ। এখন এতিয়া পিলো এটা লৈ লওঁ, আৰামৰ কাৰণে গাৰু এটা আছে, অলপ আৰামটো লাগে মানুহক বহিবৰ কাৰণে। আৰামটো মেইন বুজিছে, একদম নোৱাৰি আৰু, নহ'লে কঁকাল বিষ ধৰি যায়। লগত আৰু এজন যাব, দাদা এজন যাব, তেওঁক লগত লৈ গৈ আছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ নামঘৰটো। গাঁৱৰ ৰাস্তাটো একেবাৰে বেয়া। এয়া যাওঁহে, গৈ চাওঁ কি হয়গৈ। ঠিক আছে। দেখিছেই নহয় ৰাইজ, ইমান দ ডাঙৰ ডাঙৰ গাঁত, চলাই লাগে অশান্তি, তথাপিও উপায় নাই। কেতিয়াকেনো বনিবগৈ ৰাস্তাটো ভগৱানেহে জানে আৰু, বুজিছে। এইকেইদিন বতৰটো একদম বেয়া, ভালকৈ ভিডিঅ'টো বনাম বুলি ভাবিলেও একদম আন্ধাৰ টাইপহে হয়। মোবাইলটো ইমান হেভি মোবাইল নহয়। এইফালে নপাম যায়, আমি এতিয়া যাম এইফালে। এয়া মোৰ লগত যাব বুলি কৈছিলে যে দাদাজন, মিণ্টু দা। ওলাইছোঁ দুইজনে। ঘৰটো এইটো, এখন লুনাখন বসন্তী। এইখন বসন্তী। বাইক এখন লোৱাৰ কথা কৈ আছে, ল'ব বোলে এইখিনিতে। এয়া বিয়াৰ পেণ্ডেল, বিয়া এখন আছে ইয়াত। কোনোবাই নমতা বিয়া খাব আহিলে খাব পাৰে। নমতা বিয়া প্ৰেংষ্টাৰ আছে নহয়। এয়া লক্ষী পূজা উদযাপন। আজি লক্ষী পূজাও আছে, গৈছোঁ হয়। দোকানখন খোলা থাকিব নে নাথাকিব গমটো পোৱা নাই বাৰু, মোবাইল নাম্বাৰো নাই সুধিবলৈ। লক্ষী পূজা চাব যাব নেকি? যাব যাম দেই। এইটো তেল ডিপু। তেলটো ভৰাই লওঁ বুলি ভাবিছোঁ। আমাৰ গোহাঁইবাৰী তেল ডিপুটো, এইটো ওচৰৰ তেল ডিপু আৰু।
পুৰা ভৰাব দেই। বেছি নহয় 500 টকা এটা ভৰাই লৈছোঁ। ৰাতিপুৱাই অহা ভোক লাগিলে ৰাতিপুৱা চাহ অকণ খাই ওলাই আহিছিলোঁ। মিণ্টুদা মই দুজনে আহিছিলোঁ। ভোক লগা দেখি ভাত খাবলৈ সোমালোঁ। টাউন পালোঁহি মানে গাড়ীখনৰ অলপ ডাঙৰ প্ৰব্লেম এটাই হ'ল। গ্লাছ প্লেট প্ৰেছাৰ প্লেট দুটা হৈছে, সেই দুটা নিব আহিছোঁ টাউনত। এতিয়া ভাতটো অৰ্ডাৰ দিছোঁ, ভাত খাই মেলি গ্লাছ প্লেটটো প্ৰেছাৰ প্লেটটো লৈ মেলি যাম আৰু। কি অৰ্ডাৰ দিছোঁ? ভাতৰ লগত আৰু কি দিব? নিৰামিষ নিৰামিষ নে আমিষ? মাংস নাই। মাংস কি দিব এতিয়া? আমি আৰু কি আমাৰ ছাগলী আছে আৰু মুৰ্গী আছে, গাহৰি নাই। গাহৰিটোৱে লাগে, গাহৰিয়ে নাই। গাহৰি নিদিয়ে নি? গাহৰি নিদিয়ে বোলে। চব্জি দিছে 3খন চব্জি আছে। খালি পটল আলু এখন ভাজি আছে আপোনাৰ, এখন দিয়ে নেকি? পটল আলু এইটো দালি, বন্ধাকবি ভাজি, লগত এটা মাংসটো দিব। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ আহি পালোঁ। গাড়ীখনৰ যি বেয়া হৈছিলে মানে ক্লাছ প্লেট আৰু প্ৰেছাৰ প্লেট দুটা বেয়া হৈছিলে মোৰ। বিশেষ বেছি বেয়া হোৱা নাই। সেই দুটা ভাল কৰিলোঁ আৰু সেই দুটা ভাল কৰোঁতে ভালেকেইটকা গ'ল। আপোনাৰ টোটেল 18,000 মানে খৰচ হ'লগৈ। গাড়ী এখন লোৱাটো সহজ, কিন্তু মেইনটেনেঞ্চ কৰি চলোৱাটো বহুত কঠিন। মোৰ গাড়ীখন চলাওঁতে বহুত কষ্ট পালে। অলপ মানে বেছি ভাড়াবিলাক লোড ভাড়াবিলাক মৰা হয়। সেইকাৰণে সোনকালে ক্লাছ প্লেটটো গ'ল, প্ৰেছাৰ প্লেটটো লগতে। এতিয়া বনাই আনিলোঁ। ভিডিঅ'টোত ক্লিপ দুটামান দেখাই দিম, সেই দুটা চাই পিনে ক'ব। তাতে আছে ক্লাছ প্লেট, পুৰণা ক্লাছ প্লেট আৰু নতুন ক্লাছ প্লেট লগোৱাটো। ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আপোনালোকৰ আশীৰ্বাদত ভিডিঅ'বিলাক বনাই যাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। বাই বাই।